নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল কল্পনা ঠাকুৰীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আহিছোঁ মই ব্ৰইলাৰৰ এক অন্য ৰেচিপি ভিডিঅ' লৈ। প্ৰথমে ব্ৰইলাৰখিনি ভালকৈ ধুই লৈছোঁ। এতিয়া মই 1 মিনিটৰ বাবে এই গৰম পানীত এইখিনি উতলাম। 1 মিনিট বৰ বেছি 1.5 মিনিট। 1 মিনিটৰ কাৰণে উতলালে হ'ব, কাৰণ ব্ৰইলাৰত বহুত মেডিচিন থাকে। সেয়েহে মই এইখিনি উতলাই বনাওঁ অলপ গৰম পানীত। বাচ্ছায়ো খায়, হয়তো মানুহে কয় ব্ৰইলাৰৰ পৰা বহুত বেমাৰ হয়। সেইকাৰণে মই ব্ৰইলাৰ বনালে অকণমান গৰম পানীত উতলাই লওঁ। তাত আপোনালোকে নেমু দিব পাৰে, নিমখো দিব পাৰে। মই অকণমান নিমখ দি দিছোঁ। চাবচোন অলপ পিছত ইয়াৰ উতলা পানীটো কেনেকুৱা লেতেৰা ওলাব। এতিয়া মই তাৰ কাৰণে আলু, পিঁয়াজ, নহৰু, আদা এইখিনি ওলাই লৈছোঁ। এইখিনি মই চাফা কৰি ল'লোঁ। এতিয়া আদা আৰু নহৰুখিনি মই পেষ্ট বনাই ল'ম। মই কিন্তু মাংস বুলি নহয়, সকলো ৰেচিপিতে মই তেল মছলা অলপ কমকৈ ব্যৱহাৰ কৰোঁ। আপোনালোকে যোনে যেনেকৈ খায় তেনেকৈ ইউজ কৰিব পাৰে আৰু। এতিয়া দেখিছেনে কিমান লেতেৰা ওলাইছে এইখিনি। এতিয়া ব্ৰইলাৰটো সকলোৱে বনাব জানে। এতিয়া মইনো কেনেকৈ বনাইছোঁ সেইটো আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। এতিয়া মই পেষ্টখিনি বনাই লৈছোঁ। চাওক, এইটো বইল কৰিলে কিমান লেতেৰা পানী ওলাই, দেখিছেনে কিমান লেতেৰা। সেইকাৰণে মই অলপ সময়ৰ কাৰণে এইখিনি উতলাই লওঁ। এতিয়া 1 মিনিট হ'ল, এইখিনি মই নমাম। এইখিনি নমাই লৈ মই অকণমান ধুই দিছোঁ, দি অলপ এনেকৈ পানীটো পৰিব দিছোঁ। চাওকচোন মাংসখিনি কি ধুনীয়া চাফা হৈছে। এতিয়া এইখিনি মই ইয়াত অকণমান তেল দি, ব্ৰইলাৰখিনি অকণমান তেল দি এইখিনি ইয়াত ভাজি ল'ম। অকল হালধি দি ৰঙচুৱা হোৱালৈকে এইখিনি মই ইয়াত ভাজি ল'ম। এইখিনি ইয়াত ভাজি অলপ ব্ৰাউন কালাৰ যেতিয়া হ'ব তেতিয়া মই সেইটো নমাই থৈ দিম। এয়া চাওক, মই এইখিনি নমাই ভাজি লৈছোঁ। অকণমান তেল দি দিছোঁ। মই কিন্তু তেলটো অলপ কমকৈ ব্যৱহাৰ কৰোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসাৰে দিব পাৰে। এতিয়া ইয়াত মই শুকান জলকীয়া, ডালচেনি, ইলাইচি, লং আৰু তেজপাত দি দিছোঁ। পিঁয়াজ দিয়াৰ আগতে অকণমান চেনি দি দিম। চেনি দিলে পিঁয়াজৰ কালাৰটো আৰু আঞ্জাৰ কালাৰটো ভাল হয়। এতিয়া মই ইয়াত পিঁয়াজ দি দিছোঁ। ভালকৈ ভাজি ল'ম। এতিয়া ইয়াত মই আদা নহৰু পেষ্টখিনি অকণমান ভাজিম। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈ। ইয়াতে মই মছলাখিনি ওলাই লৈছোঁ। হালধি, জিৰা গুড়ি, মিট মছলা, ৰেড চিলি গুড়ি, ধনিয়া গুড়ি, নিমখ। এতিয়া মই ইয়াতে এই মছলা গুড়ি, নিমখ গোটেইখিনি ইয়াতে অকণমান ভাজিম। 1 মিনিটমান কমকৈ এইখিনি মছলাখিনি ভাজি লৈ ইয়াতে অকণমান পানী দিম। এই পানীখিনি মছলাখিনি গ্ৰেভি হোৱাৰ কাৰণে পানীখিনি দিছোঁ। এতিয়া এইখিনি পানীখিনি শুকাই নোযোৱালৈ মই ভাজি থাকিম। এতিয়া পানীখিনি শুকাই দিছে, মছলাখিনি গ্ৰেভি হৈছে। এতিয়া ইয়াতে মই আলু দিম। আলুখিনিও
আছে। ইয়াত মই আঞ্জাখিনিতো আগতে হালধি দি অকণমান ভাজি থৈছিলোঁ, সেইকাৰণে অলপ হালধিটো আঞ্জাত কম কৰি ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াতে দি দিম আৰু জুইটো অকণমান কমাই দিম। এনেকৈ জুইটো কমাই দি 5 মিনিটমান ঢাকনিখন গুচাই নিদিওঁ। অকণমান পানী দি দিম। এই পানীখিনি যেতিয়া শুকাই যাব তেতিয়াহে মাংসৰ জোল দি দিম। এইখিনি এতিয়া আকৌ ঢাকনি মাৰি দিলোঁ। পানীটো প্ৰায় শুকাইছে। এতিয়া ইয়াত কেঁচা জলকীয়া দি দিম। আপোনালোকে যোনে যিমান জ্বলা খায় সেই অনুপাতে দিব পাৰে। জ্বলাটো অলপ কমকৈ খাওঁ, কমকৈ ব্যৱহাৰ কৰিছোঁ। জলৰ কাৰণে পানী দিম। আপোনালোকে নিজে যেনেকৈ জল ৰাখে সেই হিচাপত পানী দিব। কোনোবাই গ্ৰেভি খাব খুজিলে পানীটো কমকৈ দিব। অকণমান জোল বনাম, পানীটো অকণমান বেছিকৈ দি দিছোঁ। তেতিয়া 5 মিনিট অকণমান যদি উতলে তেনেহ'লে চাগে আঞ্জাখন হ'ব। 5 মিনিটৰ বেছিও লাগিব পাৰে। আঞ্জাখিনি হৈ গ'ল। ইয়াতে অকণমান গৰম মছলা গুড়ি দি নমাই থৈ দিম। কেনেকুৱা হৈছে জনাবচোন। এতিয়া মই একদম চিম্পুলকৈ কম তেল মছলা ব্যৱহাৰ কৰি বনাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। নমস্কাৰ।